নমস্কাৰ লাহন ট্ৰেডিং একাডেমি ইউটিউব চেনেল আপোনালোকক স্বাগতম জনাইছোঁ। আজি চাওক মাৰ্কেটে কি কৰিলে, আজি চাওক যোৱাকালি যোনে মানে প্ৰফিট বুক কৰিলে বুলিছ হৈ আছিলে আৰু বুলিছ ট্ৰেড মানে বায়াৰ এক্টিভ কৰিলে, সেইখিনি কি হ'ল আজি এছ এল কৰিলে। এছ এল হিট কৰি পেলাই মাৰ্কেটে চাওক পূৰা আপোনাৰ মানে ডাউন ট্ৰেণ্ডলৈ আহি গ'ল। চব মাৰ্কেট অল মাৰ্কেট আপোনাৰ ডাউন ট্ৰেণ্ড আহিলে, যিহেতু আজি এক্সপাইৰি আছিলে আৰু লগতে ভলেটিলিটি বহুত বেছি ডাউন ট্ৰেণ্ডলৈ আহিলে আৰু লগে লগে আকৌ আপছাইডলৈ গুচি গ'ল। আকৌ নতুন বায়াৰ এক্টিভ হৈ গ'ল, গতিকে বায়াৰ আকৌ এক্টিভ হৈ যোৱাৰ লগে লগে আজি অলপ আকৌ পিছবেলালৈ বুলিছ হোৱা দেখা পোৱা গৈছে আজি মাৰ্কেটত। এতিয়া আপুনি কালিলৈ কেনেকৈ ট্ৰেড কৰিব পাৰিব চাওক। কালিলৈ হৈ গ'ল আমাৰ ডিচেম্বৰ মাহৰ প্ৰথম আৰম্ভণি দিন, গতিকে আপোনালোকে ট্ৰেড কৰিবলৈ হ'লে আপোনালোকে কেনেকৈ ট্ৰেড কৰিব চাওক ভিডিঅ'টো শেষলৈকে। এতিয়া প্ৰথমতে মই আপোনালোকক কৈছোঁ ফিন নিফটিত কেনেকৈ ধৰণে আপুনি ট্ৰেড কৰিব। অকণমান মই চাই লৈছোঁ, টাইমিংবিলাক মিলাই লৈছোঁ। 3 ঘণ্টাত মই মিলাই লৈছোঁ টাইমিংটো, টাইম ফ্ৰেমটো মই চালোঁ ৰেঞ্জটো ঠিক আছে। এতিয়া আপোনালোকে চাওক মাৰ্কেটত কি হয় জানে নাই, সদায় আপোনাক প্ৰফিট নিদিয়ে। এতিয়া আমাৰ মাৰ্কেটত প্ৰফিট দিছিলে পৰহিদিনা এনেকুৱা তাগৰা প্ৰফিট দিছে, যিটো আপোনাৰ এই এসপ্তাহ বা দুসপ্তাহ বা এই মাহৰ ভিতৰত হাইষ্ট হ'ব পাৰে কাৰোবাৰ কাৰণে, হয়তো কাৰোবাৰ কাৰণে লছ হ'ব পাৰে, কাৰোবাৰ কাৰণে লাভ হ'ব পাৰে। গতিকে সেইদৰে আপোনাৰ সদায় প্ৰফিট নিদিয়ে, কিন্তু এই তাৰ আমি সময়টোলৈ ৰখিব লাগিব, সেই দিনটোলৈ আমি ৰখিব লাগিব, ৱেইট কৰিব লাগিব। আৰু দিনটোত আপুনি চাওক, মই বাৰে প্ৰতি কৈ আছোঁ আপোনালোকে সদায় আপুনি ট্ৰেড কৰিব নালাগে, আপুনি সদায় ট্ৰেড কৰিব নালাগে, বহি থাকক, চাই থাকক, ভাল সময়টোলৈ চাওক, অপেক্ষা কৰক। কিন্তু সেই ধৈৰ্যটো আমাৰ নাথাকে। অকণমান আপ যোৱাৰ লগে লগে আমাৰ মনত আহি যায় আপ গ'ল, আকৌ তললৈ অহাৰ লগে ভাবিলে ডাউন যাব। গতিকে সেইটো নহয়, মাৰ্কেটত আপোনাৰ আপ ডাউন অকণমান দেখা পাবই, কিন্তু আপুনি চাওক কোনখিত কি কৰিছে, ৰেজিষ্টেঞ্চত কি কৰিছে, ছাপৰ্টত কি কৰিছে, আপোনাৰ যিটো ভাবিছে সেইখিত কি কৰিছে, নিউজবিলাক কেনেকুৱা ধৰণৰ আহিছে, এই সকলোবিলাক চাই পেলাইহে মাৰ্কেটে আপ ডাউন কৰিব। গতিকে সেইবিলাক আপুনি চাই ট্ৰেডসমূহ কৰক আৰু এনালাইচিছ কৰক আৰু চাৰ্ট আপুনি চাওক। আপুনি ইয়াত এতিয়া আপোনাৰ এনালাইচিছ ভাল হ'ব, কিন্তু চলি থকা মাৰ্কেটত আপোনাৰ এনালাইচিছ কৰিবলৈ বহুত দিগদাৰ, কাৰণ চলি থকাত আপোনাৰ দেখাব এটা, গুচি যাব অকণ দেৰিকৈ সেইটো বেলেগ ছাইডলৈ। গতিকে সেইকাৰণে চলি থকা মাৰ্কেট আপুনি চালে তাৰ পৰা শিকিব পাৰিব। এতিয়া চাওক ফিন নিফটিত আপুনি কেনেকৈ ট্ৰেড কৰিব পাৰিব কালিলৈ। প্ৰথমতে মই আপোনালোকক ক'লোৱে যে মাৰ্কেটে আপোনাৰ কালিলৈ যদি চাওক গেপ আপ অ'পেনিং হৈ যায় ন, গেপ আপ অ'পেনিং হ'লে অকণমান আপুনি চাই ল'ব হা, সেইখনত কি কৰিছে। যদি আপোনাৰ বায়াৰ তাত এক্টিভ নহয়, আকৌ চেলাৰ এক্টিভ হৈ যায়, তেতিয়া মাৰ্কেটে অকণমান ছাইড বেজ আহিব পাৰে ডাউন ট্ৰেণ্ডলৈ আহি পেলাই, যিটো আপোনাৰ ৰেঞ্জটোত হৈ যাব পাৰে 20,000 তলত যদি আহি যায়, তেতিয়া আকৌ মাৰ্কেট ছাইড বেজ হোৱাৰ সম্ভাৱনা মই ইয়াত দেখা পাইছোঁ। হয়তো আপুনি বেৰিছ ট্ৰেড ল'ব পাৰিব, যিটো আপোনাৰ টাৰ্গেট হ'ব 19,900লৈকে আপুনি বেৰিছ ট্ৰেড ল'ব পাৰিব ফিন নিফটিৰ ক্ষেত্ৰত। গতিকে সেইটো অকণমান চাই ল'ব হা ৰেঞ্জটো। আৰু যদি মাৰ্কেটত আপোনাৰ চাব, যদি আপুনি বুলিছ ট্ৰেণ্ড ল'ব বিচাৰে, তেতিয়াহ'লে মাৰ্কেটত আপুনি পোনপ্ৰথমতে আপুনি মনত ৰাখিব লাগিব, বুলিছ ট্ৰেণ্ড আপুনি যদি ল'ব বিচাৰে নহয়, ফাৰ্ষ্ট টাৰ্গেট মই এইটো কৰিলোঁ। আৰু যদি বুলিছ ল'ব বিচাৰে, তেতিয়া মাৰ্কেটত আপোনাৰ এইটো যিটো ৰেঞ্জ আছে, এই ৰেঞ্জটো অকণমান আপুনি মনত ৰাখিব লাগিব, কাৰণ এই ৰেঞ্জটোত যদি পাৰ কৰে, যিটো 20,000 ওপৰত যদি ৰেঞ্জ 20,090 ওপৰত যদি মাৰ্কেট অ'পেনিং হয়, তেতিয়া আপুনি ফাৰ্ষ্ট টাৰ্গেট ৰাখিব পাৰে 20,100, তাৰপিছত 150, তাৰপিছত 20,200লৈকে আপুনি মাৰ্কেটত ফাৰ্ষ্ট ট্ৰেণ্ড ৰাখিব পাৰে। তাৰপিছত মাৰ্কেটে আকৌ বেৰিছ হোৱাৰ সম্ভাৱনা আছে, যিটো মই ইমান এক্সপেক্ট কৰা নাই আৰু হা। গতিকে সেইটো মতে আপুনি ট্ৰেড কৰিব পাৰিব। এতিয়া মই নিফটি 50ত আপোনালোকক পোনে লৈ গৈছোঁ। চাওক নিফটি 50টো প্ৰায় একেই কৰিলে। আজি কি কৰিলে মাৰ্কেটে চাওক, যিসকলে আজি নহয় যোৱাকালি যিটো বায়াৰ আৰু বা আজি যোনে বাই কৰিছে, গতিকে সেইখিনিক চবকে এছ এল হিট কৰি দিলে, মাৰ্কেটে আধালৈকে আহি গ'ল। যোৱাকালিৰ যোনটো চলিছিলে মাৰ্কেট, তাৰ আধালৈকে আহি গ'ল। তাৰ আধালৈকে আহি মাৰ্কেটে আকৌ ইউ টাইপ এটা পেটাৰ্ণ বনাই পেলাই লাহেকৈ গুচি গ'ল পিছবেলালৈ, যদি মাৰ্কেট আপুনি চাই। এতিয়া আপোনাৰ কালিলৈ আপুনি নিফটি 50ত কেনেকৈ ট্ৰেড কৰিব চাওক। এক্সপাইৰি আজি আছিলে, মান্থলি এক্সপাইৰি হয়, দুইটা এক্সপাইৰি আপোনাৰ নিফটি 50, নিফটি বেংকত। গতিকে আপোনাৰ কালিলৈ যদি ট্ৰেড কৰে, আপুনি চাব যদি গেপ ডাউন অ'পেনিং হয় অকণমান, বা 20,100 তলত যদি মাৰ্কেট অ'পেনিং হয়, তেতিয়া আপুনি ফাৰ্ষ্ট ট্ৰেড ল'ব পাৰিব 20,000লৈকে আপুনি বেৰিছ ট্ৰেড লওক। তাৰপিছত আকৌ পিছবেলালৈ আপুনি বুলিছ ট্ৰেড ল'ব পাৰে, যিটো এক্সপেক্ট কৰিব পাৰোঁ মই 20,180 বা 20,200লৈকে আপুনি বুলিছ ট্ৰেড ল'ব পাৰে। মোৰ ভিউ মতে মই আপোনালোকক ক'লোঁ ফাৰ্ষ্ট ভিউ এইটো, যদি অকণমান গেপ ডাউন অ'পেনিং হয় হা। আৰু ফ্লেট অ'পেনিং হ'লেও সেইটো আপুনি এক্সপেক্ট কৰিব পাৰে, কিন্তু মাৰ্কেটত চাই ল'ব লাগিব। যদি ফ্লেট অ'পেনিং হয়, তেতিয়া মই আপোনালোকক ক'ম যে বুলিছৰ অকণমান ভিউটো মই বেছি দেখা পাইছোঁ, গতিকে সেইটো আপুনি চাব পাৰে। এতিয়া যদি মাৰ্কেটে চাওক, যদি আপোনাৰ এইটোতে গেপ ডাউন অ'পেনিং হৈ যদি মাৰ্কেটে চাওক 20,000ৰ তলত আহিব বিচাৰে, তেতিয়াহ'লে মাৰ্কেটত আপুনি আকৌ বেৰিছ ট্ৰেড ল'ব পাৰে 19,970লৈকে আপুনি বেৰিছ ট্ৰেড ল'ব পাৰে। এতিয়া চাওক আপোনালোকক মই কৈ দিলোঁ, যদি আপুনি বুলিছ ট্ৰেড ল'ব বিচাৰে, তেতিয়া গেপ আপ অ'পেনিং হ'ব লাগিব, যিটো 20,150ৰ ওপৰত হ'ব লাগিব, আৰু তাৰ পৰা আপুনি এক্সপেক্ট কৰিব পাৰে 20,280 বা 90লৈকে বা 300লৈকে আপুনি এক্সপেক্ট কৰিব পাৰে। তাৰপিছত আকৌ মাৰ্কেট ইউ টাইপত আকৌ ৰিটাৰ্ণ হ'ব পাৰে, যিটো আপুনি 20,100লৈকে আপোনাৰ আকৌ বেৰিছ হোৱাৰ সম্ভাৱনা মই ইয়াত দেখা পাইছোঁ। গতিকে সেইমতে আপোনালোকে ট্ৰেডসমূহ কৰিব। ইতিমধ্যে কৈছোঁৱে যে মাৰ্কেটত যদি আপোনালোকে চাই, যদি ফ্লেট অ'পেনিং হয় এইটো নিফটি 50ত, তেতিয়াহ'লে আপোনালোকে অকণমান ফ্লেট অ'পেনিং হ'লে অকণমান কনচলিডেট কৰিব দিব, তাৰপিছত আপুনি বুলিছ ভিউ ৰাখিব পাৰে, এক্সপেক্ট কৰিব পাৰে। এতিয়া মই পোনে লৈছোঁ বেংক নিফটিত আপোনালোকে কেনেকৈ ট্ৰেড কৰিব পাৰিব। চাওক বেংক নিফটিৰ ক্ষেত্ৰতো কি কৰিলে, আজি আপোনাৰ এছ এল হিট কৰি দিলে বায়াৰৰ,
গতিকে তাৰপিছত পিছবেলালৈ অকণমান মুভ আমি দেখা পালোঁ, কিন্তু ইমান আমি বুলিছ দেখা পোৱা নাই। যিটো বুলিছ আমি দেখিব লাগিছিলে সেইটো বুলিছ আমি ইয়াত দেখা নাপালোঁ, অকণমান কম বুলিছ দেখা পালোঁ। যাই হওক, এতিয়া আপুনি কাইলৈ কেনেকৈ মাৰ্কেটত ট্ৰেড কৰিব পাৰিব নিফটি বেংকত। নিফটি বেংকতো চাওক, যদি আপুনি অকণমান গেপ আপ অপেনিং হয়, যিটো আপোনাৰ চাওক 44,540ৰ ওপৰত যদি মাৰ্কেট অপেনিং হয়, তেতিয়া আপুনি বুলিছ ভিউ ৰাখিব পাৰে। ফাৰ্ষ্ট টাৰ্গেট হ'ব 44,680, তাৰপিছত আপুনি ৰাখিব পাৰে 44,800লৈকে বুলিছ ভিউ ৰাখিব পাৰে। এতিয়া মই কৈছোঁ বেৰিছ ভিউ আপুনি বেছি ৰাখক, কাৰণ যদি মাৰ্কেট কাইলৈ অপেনিং হৈ যায় 44,250ৰ তলত, তেতিয়া মাৰ্কেটত আপুনি ফাৰ্ষ্ট টাৰ্গেট ৰাখিব পাৰে। ডাইৰেক্ট মই কৈছোঁ বেৰিছ ভিউ আমাৰ কাৰণে বেষ্ট হ'ব 43,600 বা 43,600 বা 800লৈকে আপুনি বেৰিছ আপুনি এক্সপেক্ট কৰক। এইটো আমাৰ কাৰণে ভাল ট্ৰেড হ'ব। আৰু যদি মাৰ্কেট যদি ফ্লেট অপেনিং হয়, তেতিয়া মাৰ্কেটত চাওক, মই কৈছোঁ আপুনি এক্সপেক্ট কৰিব পাৰে 44,680লৈকে। তাৰপৰা মাৰ্কেটে আকৌ ছাইড বেচ হোৱাৰ সম্ভাৱনা মই ইয়াত দেখা পাইছোঁ। যদি মাৰ্কেটে বেছিকৈ গেপ আপ অপেনিং হৈ যায়, ধৰি লওক 44,680ৰ ওপৰত বা 700ৰ ওপৰত যদি মাৰ্কেট অপেনিং হয়, তেতিয়া আপুনি এক্সপেক্ট কৰিব পাৰিব 45,000লৈকে, যিটো মাৰ্কেট যাব তাৰপিছত মাৰ্কেটত আপুনি বেৰিছ ভিউ দেখা পাব। গতিকে সেইটো আপুনি বেষ্ট ট্ৰেড হ'ব যদি গেপ আপ অপেনিং হয়। আৰু যদি গেপ ডাউন অপেনিং হয়, যিটো ৰেঞ্জ মই ক'লোঁ সেই তালৈকে যোৱাৰ সম্ভাৱনা মই দেখা পাইছোঁ। গতিকে গেপ আপ আৰু গেপ ডাউনত আমি বেছি এক্সপেক্ট কৰিম, কিন্তু তাৰ বাহিৰে যদি বেলেগ আপোনাৰ হয়, ফ্লেট অপেনিং হৈ যায় বা অকণমান গেপ আপ হয় বা অলপ গেপ ডাউন হয়, তেতিয়াহ'লে অকণমান ৰিক্সি ট্ৰেড হোৱা বুলি মই ভাবিম। গতিকে আপোনালোকে চাই চিতি ট্ৰেডসমূহ কৰিব। গতিকে আজিলৈ ভিডিঅ'টো ইমান আছিলে। যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়া লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।